নমস্কাৰ ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ 2021 চনত মেট্ৰিক পৰীক্ষা হ'বনে নহয় এইটোৰ ওপৰত কম আৰু যদি হয় কেতিয়া হ'ব সকলোবিলাক ভিডিঅ'টোত জনাই থাকিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেওঁলোকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু এতিয়া লকডাউনৰ কাৰণে ইতিমধ্যে ক্লাছসমূহ হোৱা নাই আৰু তাৰ পাছত ইতিমধ্যে এটা ঘোষণা আহিলে যে একাডেমিক ইয়াৰটো ইতিমধ্যে সলনি কৰিব পাৰেনে তাৰ ওপৰত চাম বুলি ভাবিছে যেহেতু ডিসেম্বৰৰ পৰিৱৰ্তে এইটো এপ্ৰিললৈ নিয়া কথা ভাবিছে আৰু অৰ্থাৎ এপ্ৰিলৰ পৰা মাৰ্চলৈকে যিটো একাডেমিক ইয়াৰটো আৰম্ভ কৰাৰ কথা কৈছে বাট সেইটো আৰম্ভ কৰিলে মেট্ৰিক পৰীক্ষাৰ এক্সামটো কেতিয়া হ'ব বাট সেইটো আৰম্ভ কৰিবলৈ আপোনালোকৰো সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব আপোনালোকৰ যি অৰ্থাৎ ডিচিশ্যন সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব সো সেইকাৰণে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামে এটা নতুন এটা লিংক ওপেন কৰিছে আপুনি ইয়াৰ যিটো অফিচিয়েল সাইটটোত আহিলে পাই যাব যেটো পোৰ্টেল ফৰ সাজেশন অন ৰিভিজন অফ একাডেমিক ইয়াৰ আপুনি যেটা তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়া মতে অন্য এটা পেজ ওলাব ইয়াত যেটো ওলাইছে ডিউ টু কাৰেন্ট COVID-19 the education institute in Assam are closed long in order to minimize the loss of academic days the government of Assam proposed for enhancements of current academic year up to 31st March 2011 and also proposed to continue the academic year from April to 31st March every year. Please mark your suggestion. অৰ্থাৎ ইয়াত আপোনাৰ সাজেশন দিবলৈ কৈছে সো এটো একেবাৰে ইম্পৰ্টেন্ট হয় আপোনাৰ এটা সাজেশনে বহুতখিনি সহায় কৰিব সো আপুনি ধৰি লওক আপোনাৰ ঘৰত কোনো 10ত পঢ়ি থকা কোনো ল'ৰা নাই তেতিয়া আপুনি এটো দিব যেহেতু আপোনালোকৰ ঘৰত এটা নহয় এটা ল'ৰা ছোৱালী আছে তেওঁলোকেও পিছলৈ একাডেমিক এৰিয়াটো তেতিয়া মাৰ্চ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব অৰ্থাৎ এতিয়াৰ পৰা যদি অহা বছৰৰ পৰা ষ্টাৰ্ট হৈ যায় তেন্তে পাছলৈ হেতুকে চলি থাকিব সো আপুনি যদি হেতু বিচাৰে তেন্তে এগ্ৰি কৰিব বাট এগ্ৰি আপুনি কেলে কৰিব হেতু দিহক প্ৰফিট কি থাকিব ধৰক প্ৰফিট এটোৱে থাকিব যে হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে কৈছে যে ক্লাছসমূহ লছ হোৱা বহুত কম হ'ব যেহেতু SLC এক্সামৰ কাৰণে ধৰক এটা জানুৱাৰী মাহত নতুনকৈ একাডেমিক ইয়াৰ ষ্টাৰ্ট হয় হলো জানুৱাৰী মাহত ইমান ক্লাছবোৰ নহয় তাৰ পাছত আহিলে ফেব্ৰুৱাৰী মাহত SLC এক্সাম হয় তাৰ কাৰণে ক্লাছ নহয় বাট এইটো যেহেতু মাৰ্চ মাহত এপ্ৰিলৰ পৰা যদি নতুনকৈ ষ্টাৰ্ট হয় তেন্তে ধৰি লওক মাৰ্চ মাহত অলৰেডি বা ফেব্ৰুৱাৰীত এক্সাম হয় অলৰেডি বন্ধ থাকিব সো ষ্টুডেণ্টবিলাকৰ লছ নহয় সো এইটো আপুনি এগ্ৰি কৰি পিনি your name occupation mobile number email ID ডিস্ট্ৰিক্ট কোন ডিস্ট্ৰিক্টৰ হয় সকলোবিলাক দি সাবমিট কৰিব অলৰেডি 95.89% এগ্ৰি কৰিছে আৰু নট এগ্ৰি কৰিছে 4.11% আৰু এইটো যদি আপুনি বাই চান্স এগ্ৰি কৰে যদি একাডেমিক ইয়াৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় তেন্তে ইয়াৰ যেটো 2021 চনত SLC এক্সামটো হ'ব তেতিয়া মে মানৰ পৰা ষ্টাৰ্ট হ'ব যেহেতু SLC এক্সাম সাধাৰণতে কেতিয়াৰ পৰা ষ্টাৰ্ট হয় জানুৱাৰীৰ পৰা নতুন বৰ্ষ ষ্টাৰ্ট হ'লে ফেব্ৰুৱাৰী মানৰ পৰা অলৰেডি ষ্টাৰ্ট হয় যেহেতু নতুনকৈ বছৰ একাডেমিক ইয়াৰটো আৰম্ভ হোৱাৰ 2 মাহৰ পাছতে যদি এপ্ৰিলত আৰম্ভ হয় এপ্ৰিল আৰু মেৰ পৰা SLC এক্সামটো হ'ব সো যিসকল 10ত আছে তেওঁলোকৰ কাৰণেটো বহুত হেল্পফুল হয় তেওঁলোকে টাইম বহুত পাব পঢ়িবলৈ আৰু আপোনাৰ লগত যদি 9 10ৰ কোনোবা আছে তেতিয়াও আপুনি সকলোৰে যিমানে আছে সকলোৰে কাৰণে হয় আপোনালোকে মাৰ্চ মাহলৈকে এইটো সুবিধা পাব সো এইটো আসলে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো সাপোৰ্ট কৰিব নাপাহৰিব ধন্যবাদ